গুড মৰ্ণিং এভৰিৱান। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথি অৰ্থাৎ জন্মাষ্টমী। আৰু মোৰ ফালৰ পৰা সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা যাচিলোঁ। আৰু জন্মাষ্টমীৰ লগতে আজি মোৰ পাপাৰো বাৰ্থডে হয় আৰু তেখেত আজি 50 বছৰত ভৰি দিছে। ত' সেইবাবে আমি ঘৰৰ সকলোৱে মিলি পিনে পাপাক এটা সৰু সুৰাকৈ ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ। আৰু এতিয়া বাৰ্থডে পাৰ্টিটোৰ কাৰণে অলপমান যোগাৰ কৰিব লগা আছে। চ' সেইবাবে আমি মই এতিয়া বজাৰ যাম। পাপা ভাগৰ বাৰ্থডে এবাৰো আমি চেলিব্ৰেট কৰি পোৱা নাই, কিন্তু এবাৰ ভাবিছোঁ 50 ইয়াৰ্ছত ভৰি দিছে যেতিয়া আমি পাপাক গ'ল্ডেন জুবলি এটা পাতি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইমান ডাঙৰকৈ আমি একো এনেকৈ আয়োজন কৰা নাই, তথাপিও এতিয়া সৰু সুৰাকৈ আৰু। তো চাই থাকক। আৰু এয়া হৈছে আমাৰ বাৰ্থডে বয় কেলে বাৰ্থডে কেক আনিছে মোৰ ভণ্টি। হাই কৈ দিয়া, আগতীয়াকৈ কৈ দিলা। আৰু এয়া আছে বাবু ভাইয়া। এয়া দেখিছেনে কি কৰি আছে? চুচুক চামাক কৈ নদীয়ে সোধে খুনুক খানাক কৈ বতাহে ক'লে তোমাৰে মোৰে কথা একা বেকা কৈ চাবনিৰে নেচাবা তুমি বুকু পিন্ধে আৰু এয়া হৈছে মা। এইফালে চাই দিয়া, হাই কৈ দিয়া। বজাৰ যাব লৈছে। খুনুক খানাক কৈ বতাহে ক'লে তোমাৰে মোৰে কথা ৰাতি ৰাতি সপোনত ৰং শীতলিতে আমাৰে ঘৰ সাজো উঠি মই লাজতে নমৰি যাম আতি আতি আশাবোৰ বান্ধি থওঁ। আৰু এয়া আমি দোকানত আহি পালোহি আৰু মায়ে কি লাগে বস্তুবিলাক লৈ আছে। ময়ো বাৰু কিছুমান বস্তু ময়ো ল'লোঁ। আৰু এয়া দোকানীজনে বিল বনাই আছে আৰু আমি ঘৰলৈ বুলি আহি দিলোঁ। আৰু এয়া হৈছে মোৰ পাপা অৰ্থাৎ বাৰ্থডে বয়। ভণ্টিয়ে কৈছিলে কি পাপা ফটো উঠাইছোঁ দেই বুলি। পাপা ধুনীয়াকৈ হাঁহি দিছে। আৰু মাহঁতে ভিতৰত বনোৱা মেলা কামবোৰ কৰি আছে, ময়ো কৰিলোঁ বাৰু। আৰু এইফালে আছে এইফালে আমাৰ বাচ্ছা পাৰ্টি। ভিডিঅ'
বাৰ্থডে খানা চলা ওলাই গৈছে এয়া কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে বহুত ভাল লাগিছে কাম কৰি আমাৰ কাম কৰি ভাগৰ লাগে আৰু এয়া হৈছে মোৰ বৰ্তা আৰু বৰ্তা হোৱা অলপ দেৰি হ'ল আৰু ময়ো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভাল লাগিলে মানে লাইক কৰি দিব থেংক ইউ